তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক গৌতম টেক নামৰ ইউটিউব চেনেলটোত। তো এতিয়া চাই ল'ব আপোনালোকে পশুপালন আৰু পশু চিকিৎসা ফালৰ পৰা ইয়াত আপোনালোকৰ বহুত কেইটা পদ খালী হৈছে আৰু ইয়াৰ বাবে আপোনালোকৰ অৰ্হতা বিচাৰিছে 8 পাছৰ পৰা। তো সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটোত যদি নতুন তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো এতিয়া চাই ল'ব আপোনালোকৰ ইয়াত গ্ৰেড 3 পদ কেইটা হ'ল। ইয়াত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ পদ মুকলি হৈছে এটা আৰু ইয়াত আপোনালোকৰ চেলাৰীটো দিয়া হ'ব 14,000 পৰা 65,000 টকালৈকে। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে বেচেলাৰ ডিগ্ৰী কৰিব লাগিব আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা। আৰু গ্ৰেড 4 পদত দিয়া আছে ইয়াত আপোনালোকৰ, আৰু ইয়াৰ প্ৰথম পদটো হৈছে ইয়াত আপোনালোকৰ এনিমেল এডিচনেল আৰু ইয়াত আপোনালোকৰ টোটেল পদ খালী আছে এটা আৰু চেলাৰীটো দিয়া হ'ব ইয়াত আপোনালোকৰ 12,000 পৰা 52,000 টকালৈকে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে ইয়াত আপোনালোকৰ ক্লাছ 8 পাছ। আৰু এতিয়া চাই ল'ব 2 নম্বৰ পদটো হৈছে ইয়াত আপোনালোকৰ চকীদাৰৰ আৰু ইয়াত আপোনালোকৰ টোটেল পদ খালী আছে দুটা আৰু ইয়াত আপোনালোকৰ চেলাৰীটো দিয়া হ'ব 12,000 পৰা 52,000 টকালৈকে আৰু গ্ৰেড পে থাকিব ইয়াত আপোনালোকৰ 3,900 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে ইয়াত আপোনালোকৰ ক্লাছ 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট আৰু এতিয়া চাই ল'ব ইয়াত আপোনালোকৰ এজ লিমিটটো দিয়া আছে ইয়াত আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব আৰু এজ ৰিডাকশ্যন থাকিব SC ST সকলৰ কাৰণে 45 বছৰ, OBCৰ কাৰণে 3 বছৰ আৰু ইয়াত আপোনালোকৰ এক্স সাৰ্ভিসমেনৰ কাৰণে 2 বছৰ এনেকৈ। আৰু এতিয়া চাই ল'ব ইয়াত আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হৈছে 23 মে 2022 চন আৰু লাষ্ট ডেটটো হৈছে ইয়াত আপোনালোকৰ 30 জুন 2022 চন। আৰু ইয়াত আপোনালোকৰ তো এতিয়া কৈছো ইয়াত আপোনালোকে এপ্লাই কেনেকৈ কৰিব। ইয়াৰ বাবে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। মই ডিসক্ৰিপশনত লিংক এটা দি দিম, তাত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন পাব, এইখন ডাউনলোড কৰি কিনে আপোনালোকে ফিল আপ কৰি এটা এড্ৰেছ আছে, সেই এড্ৰেছটো মোৰ ডিসক্ৰিপশনত পাব, তাত আপোনালোকে সাবমিট কৰিব লাগিব। তো আজি ভিডিঅ'টোত এইখিনিয়ে। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাই